हेलो एवरीवन एया देखिছেনে আমি দুইজন ডিউটিৰ পৰা আহি লগে লগে ওলালো নহয় আৰু ধুনীয়াকৈ ক'ত ওলাই আছো সেইখিনি আপোনালোকক দেখুৱাই আছো আহকচোন আমাৰ লগত গুৱাহাটীলৈ ওলাই অহা মাত্ৰকে মানে আপোনাৰ এফালে জাম নহয় গোটেইখন পুৰা জাম মানে জামত আহি আছো লাহে লাহে আৰু আহি আমি আহি আছো এয়া ফেন্সি বজাৰ আহি আছো আৰু ফেন্সিলৈ বুলি ওলাই আহিলো কাৰণ ঠাণ্ডাটো পুৰা বাঢ়ি গৈ আছে সেইকাৰণে ভাবিলো কিবা কিবি সৰু সুৰা বস্তু ল'ব লগাও আছিলে তাকে ভাবিলো ওলাই আহিলো আৰু আহি সোমাই গলো সেয়া ধুনীয়াকৈ বাইক চেক থোৱা হৈ গ'ল চাই যাওঁ কি আছে কি নাই আৰু ইয়াতে বহুত ভাল ভাল বস্তু পায় সেইবুলি আহিলো আৰু বহুত ধুনীয়া ধুনীয়া কুৰ্চুট এইবোৰ চাই থাককচোন কি লওঁ আৰু গোটেইখিনি দেখুৱাই আছোঁ বাইকখন ৰখাৰ মাত্ৰকে দেখিছোঁ নহয় গোটেই জেকেট এইবোৰ মানে সেইফালে বাইক থৈছে যদিও চকু সেইফালে কাপোৰৰ ফালে মানে গোটেইখিনি চাই গৈ আছোঁ চাই থাককচোন আমাৰ লগত এয়া মোৰ কাৰণে জেকেট আৰু কিবা কিবি বিচাৰি গৈ আছে কোনটো ভাল লাগিছে তাকে চইচ কৰিব দিছোঁ মই ধুনীয়াকৈ কৈ গৈ আছোঁ চইচ কৰা ধুনীয়াকৈ চইচ কৰি গৈ আছে এফালৰ পৰা আৰু এইফালে মানে এনেকৈহে বিচাৰিব লাগে কাপোৰ আৰু ইয়াৰ ভিতৰতে ভাল ভালকেইটা বিচাৰি লওঁ আৰু তাতে ল'লোঁ সৰু জেকেট এটা লোৱা হৈ গ'ল সেই তেনেকুৱা পিংক কালাৰ এটা পিছত পিন্ধিলে বাৰু দেখুৱাম আপোনালোকক আৰু এয়া বেডশ্বীট চালোঁ খুব ধুনীয়া কটনৰ হয় গোটেইখন চাইছে ধুনীয়াকৈ আহি আছোঁ 500 200 এনেকৈহে চিমি থাকে খালি এইফালে খুব ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক সঁচাকৈ ধুনীয়া কিন্তু ভাল লাগিলে এইবিলাক যে দেখিছে এইবিলাক চব 500 টকা हेलो गाइस এফালে ধুনীয়াকৈ চাই গৈ আছোঁ আপোনাৰ দেখিছে নহয় ইয়াত টেক্সো পেন ধুনীয়া আছে তাকে খুব ধুনীয়াকৈ চাই আছোঁ আৰু এফালে লোৱাও হৈ গ'ল দেখিছে নহয় তোৰা একদম পেকিং কৰি হৈ গ'ল এফালে কুৰ্চুটো কিবা কিবি লোৱা হৈ গ'ল কেতিয়াবা দেখুৱাম বাৰু নেক্সট কেতিয়াবা ভিডিঅ'ত দেখুৱাই দিম কি লোৱা হৈ গ'ল খাবলৈ দিলেতো আজিকালি কেইটা হ'ল চাৰিটা হ'ল নাই চাৰিটা মানত 400 টকা চাওঁতে যায় খালি চাইখন চাৰিটা পেকিং কৰি দিয়ক ঠাণ্ডা আহিবনে নাই ঠাণ্ডা নাহিলে বেয়া লাভ এয়া ধুনীয়াকৈ আমি দুজনী ঘূৰি আছোঁ পুৰা পেকিং কৰা হ'ল পুৰা বস্তু লোৱা হৈ গ'ল আৰু এইফালে মানে একদম ধুনীয়া খুব ভাল জেকেটকেইটা লোৱা হৈ গ'ল এইফালে দেখিছে না 8টা বজাৰ লগে লগে মানে দোকান চোকান বন্ধই কৰি দিছে আৰু এইফালে কালেকশ্যন কেইটামান আপোনালোকক দেখুৱাই আছোঁ এইটো খুব চলি আছে ন এতিয়া বহুত ধুনীয়া কালেকশ্যনবিলাক আৰু এয়া আহি গ'লোঁ ধুনীয়াকৈ লাহেকৈ আহি আছোঁ আৰু ৰিংছবিলাক আৰু ইয়েৰিংবিলাক বহুত ধুনীয়া আছে চাওকচোন এয়া বহুত ভাল লাগিলে আৰু দুযোৰ তিনিযোৰমান এনেকৈ লোৱা হৈ গ'ল সৰু টিকলাবিলাক বেছি মৰম লাগে নহয় জানো এয়া ডাঙৰখিনি মানে বেছিকৈ পিন্ধিব নোৱাৰোঁ কাৰণ বহুত ওজন ন আৰু মানে একদম ভাল নালাগে সেইটো কাৰণে হ'লেও দুযোৰমান চিম্পল লৈ আছোঁ এইফালে আমাৰ চাই আছে নহয় মোলৈ কোনযোৰ ল'ব বুলি বিচাৰি নিজে দিব তাকে চাই আছিলে ধুনীয়াকৈ খুব ধুনীয়া ইয়েৰিংছকেইটা ধুনীয়াকৈ চালোঁ আৰু এইফালে তাকে ভাবিলোঁ আৰু চাইছে যেতিয়া মানে মই চাই দিছোঁ কিন্তু মোৰ চাইডেটো তাৰ পচন্দ লগা নাই বোলে সেইটো বেছি হেভি আৰু মানে বেছি ওজন থকাবিলাক পিন্ধিব নালাগে কৈছে জমনি কৰি আছিলে তাতে সেইকাৰণে মই সৰুকেইটা লৈছোঁ তাৰপিছত এয়া অলপ কিবা কিবি খাই লওঁ ধুনীয়াকৈ আহিলোঁ আৰু বজাৰ যিমান ভাবিছিলোঁ তিমান কৰিবলৈ নোৱাৰিলোঁ বাৰু আৰু অলপ কৰিম বুলি ভাবিছিলোঁ কিন্তু বহুত ৰাতি হৈ গ'ল আৰু 8টামান বাজিলে মানে ফেন্সি বজাৰ অফে কৰি দিয়ে মানে দোকান চোকানবিলাক উঠাই দিয়ে সেইটো কাৰণে যিমান পাৰোঁ বাৰু ল'লোঁ আৰু পিছত আকৌ আহিম আৰু কেতিয়া লোৱা হয় আৰু তেতিয়া আহিলে আপোনালোককো দেখুৱাম ধুনীয়াকৈ মানে দিনত আহিব লাগে দিনত আহিলে একচুৱেলি ভাল হয় মানে বজাৰখিনি আৰু কাপোৰবিলাকো ভালকৈ চাব পাৰি কিন্তু ৰাতি ন
খাই কৰি ধুনীয়াকৈ ল'লোঁ আৰু ধুনীয়াকৈ আহি আছোঁ এতিয়া ভাবিলোঁ দেখিছেনে বজাৰ চজাৰ সামৰিছে ধুনীয়াকৈ অলপমান দেখুৱাই দিছোঁ তাকে আপোনালোকক ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বাই বাই গাইজ